সকলোকে ফাইনেন্স এছএমই চেনেললৈ স্বাগতম জনাইছোঁ। IRDA ইঞ্চুৰেঞ্চক সাধাৰণ জনতাৰ কাৰণে সহজ আৰু সৰল কৰিবৰ কাৰণে বহুতো প্ৰচেষ্টা হাতত লৈছে। সাধাৰণতে বেলেগ বেলেগ ইঞ্চুৰেঞ্চ কোম্পানীবোৰৰ প্লেনবোৰ বেলেগ বেলেগ হয় আৰু ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰো বেলেগ বেলেগ হয়। গতিকে সকলো প্লেন কম্পেয়াৰ কৰি কোনটো প্লেন বেষ্ট হ'ব সেইটো চোৱাটো অলপ অসুবিধা হয়। সেইকাৰণে IRDA সৰ্বসাধাৰণৰ কাৰণে ইঞ্চুৰেঞ্চবোৰৰ ষ্টেণ্ডাৰ্ড প্লেন আনিছে, যিবোৰ সকলো ইঞ্চুৰেঞ্চ কোম্পানীৰ একে প্লেন হ'ব আৰু ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰো একেই হ'ব। গতিকে ইঞ্চুৰেঞ্চ ল'বলৈ সুবিধা হ'ব। উদাহৰণস্বৰূপে টাৰ্ম ইঞ্চুৰেঞ্চৰ কাৰণে সৰল জীৱন বীমা, হেল্থ ইঞ্চুৰেঞ্চৰ কাৰণে আৰোগ্য সঞ্জীৱনী পলিচি, পাৰ্চনেল এক্সিডেণ্টৰ কাৰণে সৰল সুৰক্ষা বীমা, এই সকলোবোৰ প্লেন সকলো ইঞ্চুৰেঞ্চ কোম্পানীত একেই হ'ব। ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰ একেই হ'ব। শেহতীয়াকৈ IRDA ফায়াৰ এণ্ড আদাৰ পেৰিলৰ ইঞ্চুৰেঞ্চৰ কাৰণে ষ্টেণ্ডাৰ্ড প্লেন আনিছে। 1 এপ্ৰিল 2021 পৰা সকলো ইঞ্চুৰেঞ্চ কোম্পানীত এভেইলেবল হৈছে। এই ষ্টেণ্ডাৰ্ড প্লেনত 3টা প্ৰডাক্ট থাকিব। প্ৰথমটো হ'ল ভাৰত গৃহ ৰক্ষা, 2 নম্বৰটো হ'ল ভাৰত সূক্ষ্ম উদ্যম সুৰক্ষা, 3 নম্বৰটো হ'ল ভাৰত লঘু উদ্যম সুৰক্ষা। প্ৰথম প্লেনত ভাৰত গৃহ ৰক্ষা, এইটো পিয়ৰলি ঘৰৰ ইঞ্চুৰেঞ্চৰ কাৰণে হয়। ইয়াত ঘৰটোৰ লগতে তাত থকা ঘৰৰ ভিতৰৰ সকলো আচবাব কভাৰ থাকিব। ইয়াত ফায়াৰ, আৰ্থকুৱেক, লগতে যিকোনো নেচাৰেল কেলামিটি, ষ্ট্ৰাইক বা ৰাইটৰ ফলত ডেমেজ হ'লে কভাৰ পাব। লগতে টেৰৰিষ্ট এটেক হ'লে বা ঘৰৰ পানী টেংকি পাইপ ব্ৰাষ্ট হৈ কিবা ডেমেজ হ'লে ঘৰটোৰ সকলো কভাৰ থাকিব। ঘৰৰ ভিতৰৰ আচবাব চুৰ হ'লেও কভাৰ থাকিব। দুৰ্ঘটনা ঘটাৰ 7 দিনৰ ভিতৰত কমপ্লেইনটো কৰিব লাগিব। এটা কথা মন কৰিব, ঘৰৰ ভিতৰৰ ডিটেইলছ ডিক্লেয়াৰ কৰি যদি নকৰে তেতিয়া ঘৰৰ ভিতৰৰ বস্তুৰ ইঞ্চুৰেঞ্চ কভাৰ থাকিব, কিন্তু সেয়া এটা লিমিট থাকিব। যদি আপুনি 1 লাখ টকাৰ কভাৰ লৈছে তেতিয়া ঘৰৰ ভিতৰৰ বস্তুৰ কাৰণে 20% অৰ্থাৎ 20,000হে কভাৰ পাব। আৰু যদি সকলো ডিক্লেয়াৰ কৰি ঘৰৰ সকলো বস্তুৰ একচুৱেল ভেলুৰ কভাৰ ল'ব খুজিছে তেতিয়া ল'ব পাৰিব। তেতিয়া প্লেনটো আপোনাৰ এভেইলেবল হ'ব বেলেগ বেলেগকৈ। ঘৰটোৰ ষ্ট্ৰাকচাৰটোৰ কাৰণে এটা বেলেগকৈ কভাৰ আৰু ঘৰৰ ভিতৰৰ কণ্টেণ্টখিনিৰ কাৰণে বেলেগ এটা কভাৰ থাকিব। দুটা প্লেনত 2টা অপশ্যনেল কভাৰ থাকে, যদি ইচ্ছা কৰে ল'ব পাৰে। প্ৰথমটো হ'ল ঘৰৰ মূল্যৱান সামগ্ৰীবোৰ কভাৰ কৰাকৈ এটা প্লেন, আৰু পাৰ্চনেল এক্সিডেণ্টেল কভাৰ এটা থাকে ঘৰৰ মালিক আৰু তেওঁৰ পৰিবাৰৰ। এতিয়া 2 নম্বৰ প্লেন ভাৰত সূক্ষ্ম উদ্যম সুৰক্ষা প্লেন। এইটো প্লেন বিজনেছ এণ্টাৰপ্ৰাইজ এটা কাৰণে হয়। গতিকে বিজনেছটোৰ বিল্ডিং বা ইয়াৰ গোটেই ষ্ট্ৰাকচাৰটো, বিজনেছটোৰ প্লাণ্ট এণ্ড মেচিনাৰী, ইয়াৰ ষ্টকছ আৰু বাকী এই এছেটবোৰৰ কভাৰ থাকিব, য'ত এটা লোকেশ্যনত সকলোখিনি মিলি ইঞ্চুৰেঞ্চৰ কভাৰ 5 crore ওপৰত নহয়। এইটো প্লেনতো আগৰ 1 নম্বৰ প্লেনত উল্লেখ কৰা সকলো পেৰিল কভাৰ থাকিব। ভাৰত সূক্ষ্ম উদ্যম সুৰক্ষা এই পলিচিত বেছিক কভাৰেজৰ লগতে বহুতো ইনবিল্ট কভাৰ আছে। কভাৰ ফৰ অল্টাৰেশ্যন, এডিশ্যনছ অৰ এক্সটেনশ্যন, অৰ্থাৎ ব্যৱসায় এটাৰ কিবা সালসলনি কৰিছে, ধৰি ল'লোঁ মেচিন এটাৰ কিবা সলনি কৰিছে বা নতুন কিবা পদ্ধতি যোগ কৰিছে বা বিস্তাৰ কৰিছে, তাৰ কভাৰ থাকিব। কভাৰ ফৰ ষ্টকছ অন এ ফ্লটাৰ বেচিছ, ব্যৱসায় এটাত জমা থকা ষ্টকছ বা মালখিনিৰ ফ্ৰিকুৱেণ্টলি ফ্লাকচুৱেট হৈ থাকিলে এই পলিচিত যিকোনো ঠাইত থাকিলেও ষ্টকছখিনিৰ কভাৰ থাকিব। কভাৰ ফৰ টেম্পৰেৰী ৰিমুভেল অফ ষ্টকছ, ব্যৱসায়টোৰ ষ্টকছখিনি অস্থায়ীভাৱে কোনো এঠাইৰ পৰা আন ঠাইলৈ লৈ গ'লেও ষ্টকখিনিৰ ওপৰত কভাৰেজ থাকিব। কভাৰ ফৰ স্পেচিফিক কণ্টেণ্টছ, নিৰ্দিষ্ট কোনো এবিধ মালৰ ওপৰত কভাৰ বিচাৰিলে কভাৰ পোৱা যাব। ব্যৱসায়টো ষ্টাৰ্ট কৰাৰ খৰচৰ পৰা ব্যৱসায়ত প্ৰয়োজন হোৱা প্ৰফেশ্যনেল ফিজ যেনে আৰ্কিটেক্ট, ছাৰ্ভেয়াৰ, ইঞ্জিনিয়াৰৰ লগত কৰা পৰামৰ্শৰ খৰচ সকলো কভাৰ ল'ব পাৰিব। বিজনেছটো ষ্টাৰ্ট কৰিবলৈ সেই ঠাইত থকা পুৰণি বয়বস্তু গুচোৱা খৰচ, চাফ চিকুণ কৰা সকলো খৰচ সামৰি কভাৰ ল'ব পাৰিব। মিউনিচিপালিটিৰ কিবা নিয়ম সালসলনিৰ কাৰণে উদ্ভৱ হোৱা খৰচো এই পলিচিত কভাৰ ল'ব পৰা যায়। এই পলিচিটো সকলো MSME ছেক্টৰৰ কাৰণে হয়, যেনে হোটেল ইণ্ডাষ্ট্ৰী, ৱেৰহাউচ ইত্যাদি সকলোবোৰে ল'ব পাৰিব। এতিয়া আহিল 3rd প্লেন ভাৰত লঘু উদ্যম সুৰক্ষা পলিচি। ব্যৱসায়টোৰ লগত জড়িত বিল্ডিং, মেচিনাৰী, ষ্টকছ আৰু আন সা সম্পত্তিৰ ইঞ্চুৰেঞ্চ ল'ব পাৰিব। এটা কথা মন কৰিবলগীয়া হয় যে ভাৰত লঘু উদ্যম সুৰক্ষা পলিচিত ইঞ্চুৰেঞ্চ কৰিবলগীয়া সম্পত্তিসমূহৰ ভেলু এটা লোকেশ্যনত 5 crore বেছি হ'ব লাগিব আৰু 50 crore ওপৰত হ'ব নোৱাৰে। এই পলিচিও এটা MSME ছেক্টৰৰ কাৰণেও হয়, প্ৰয়োজনীয় সকলো কভাৰ ল'ব পৰা যায়। আগৰ 2 নম্বৰ প্লেনত উল্লেখ কৰা সকলো ইনবিল্ট কভাৰ এই 3 নম্বৰ পলিচিটো পোৱা যাব। 3 নম্বৰটো পলিচিটো আগৰ 2nd পলিচিৰ দৰে হোটেল ইণ্ডাষ্ট্ৰী, ৱেৰহাউচ আদি ল'ব পাৰিব। এতিয়া আহিল ফাইনেল নোট। 1 নম্বৰ পলিচিটো ভাৰত গৃহ ৰক্ষাটো ঘৰৰ ইঞ্চুৰেঞ্চৰ কাৰণে হয়। 2 নম্বৰ পলিচিটো ভাৰত সূক্ষ্ম উদ্যম সুৰক্ষা এটা এণ্টাৰপ্ৰাইজৰ কাৰণে, যাৰ ইঞ্চুৰেঞ্চৰ কভাৰ 5 crore ভিতৰত হয়।
3 নম্বৰ পলিচি ভাৰত লঘু উদ্যম সুৰক্ষা এনে এটা এণ্টাৰপ্ৰাইজৰ কাৰণে যাৰ পলিচিৰ ভেলু 5 crore ওপৰত কিন্তু 50 crore তলত। IRDAI সকলো ইঞ্চুৰেঞ্চ কোম্পানীক সুবিধা দিছে যে তেওঁলোকে নিজৰ ফালৰ পৰা সকলো টাৰ্মছ এণ্ড কণ্ডিশ্যন একে ৰাখি নতুন এড অন কৰি পলিচিটো লঞ্চ কৰিব পাৰিব। আমি সকলোৱে গম পাওঁ যে বেংকবোৰৰ আজিকালি ইণ্টাৰেষ্ট ৰেট কমাই দিছে। কোন বেংকত ইণ্টাৰেষ্ট ৰেট কিমান, গভৰ্ণমেণ্ট আৰু প্ৰাইভেট আৰু স্মল ফাইনেন্স বেংকবিলাকে কিমানখিনি ইণ্টাৰেষ্ট দি আছে সেই বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এনেদৰে চাই থাকিব ফাইনেন্স আছামিজ চেনেল। ধন্যবাদ। জয় হিন্দ, জয় অসম।